तो फ्रेंड्स बोलो वीडियो तो आरंभ करूं। हेलो फ्रेंड्स मेरे घर में आलोही आया है। এইজনিক বলিয়া কুকুৰে বুখলিয়ালে। হেল্ল' ফেছ এখেতে ক্লাছ 5ত ইংৰাজীত অনাৰ্ছ লৈছিল আৰু হিন্দীত পাছ কোৰ্ছ আছিল হেতু বাবেই এটু গতি এতিয়া। मेरे घर में आलोही आया है आलोही। আলহী আহিছে ঘৰত গাহৰি কাটিছে তাৰ ফূৰ্তিতে উকি এটা মাৰি দিলুং আৰু। ৰাতিপুৱা ফেনাইল দি গাগুল কৰা। বলক নেক্সট ভিডিঅ' আৰম্ভ কৰোঁ। জৈৱিক পদ্ধতিৰে ঘাঁহৰ পৰা ধান গছ উলিয়াবলৈ কৰা প্ৰচেষ্টাত এগৰাকী কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰী। চেষ্টা অব্যাহত ৰাখা ঘাঁহৰ পৰা ধান নহয় ডাইৰেক্ট চাউলেই পাবা। দিনক দিনে ইয়াৰ অটপালি বাঢ়ি গৈ আছে। ই একাংশৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে। ঘৈণীয়েকৰ ব্ৰা পেটিকোট মেখেলা সকলো পিন্ধিলে কিন্তু জীয়েকৰ ফ্ৰকটো বাকী আছিল আজি সেইটোও পিন্ধি বনাই দিলে আৰু। এখেতৰ চাইজত নেখালে তাতে ঘৈণীয়েকেও ব্ৰাটো নিদিলে ফেব্ৰিকুইকে কামটো চলাই দিলে আৰু। তোমাক নিলে গালিটো পাছৰে কথা হালোৱা আচাৰীয়ে পিঠি বখলিয়াই পেলাব। তুমি পিন্ধা কাপোৰযোৰেই কয় তুমি মেগীৰ বাহিৰে একো বনাব নাজানা। ফাঁকিটো নাকৰ তলতে মাৰি দিয়া আৰু ন। ফেমাছৰ নামত গোবৰ আৰু ফুল মক্কেলামি। তুমি গৰু বা ছাগলী এটাৰ আগত ৰৈ দিয়া তুমি কিমান ডাঙৰ আৰু কিমান সৰু ওলাই পৰিব। এইজনীয়ে 2-3 দিন ধৰি টিকটকত খলকনিৰ সৃষ্টি কৰি আছে কাৰণ আহিবলগীয়া ৰবট 3.0ত মেইন ৰুলটো বোলে এইজনী বাইদেউকে দিয়া হৈছে। ৰঙা পানী বটল ভাল লাগিও লাভ নাই এনেইতো হিলাহিলি কৰিবই নোৱাৰা এক পেক খাই দিয়াৰ পিছতো কি ঘণ্টা হিলিবা। তো ফ্ৰেণ্ড দেৰি নকৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা আৰু ভিডিঅ'টো চাই যদি ভাল পালা তো কমেণ্ট কৰি মোক জনাবা। তো আজিলৈ বাই।